নমস্কাৰ এডুকেশ্যন লাইভ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি অসমৰ সাধাৰণ জ্ঞানৰ 5টা প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। 1 নম্বৰত আছে বৰ্তমান অসমৰ জিলা কেইখন? ক 35খন, খ 33খন, গ 40খন আৰু ঘ 28খন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক 35খন। 2 নম্বৰত আছে বৰ্তমান অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ নাম কি? ক নৰেন্দ্ৰ মোদী, খ সৰ্বানন্দ সোণোৱাল, গ হিমন্ত বিশ্ব শৰ্মা, ঘ গৌৰৱ গগৈ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে গ হিমন্ত বিশ্ব শৰ্মা। 3 নম্বৰ প্ৰশ্নটো হৈছে বৰ্তমান অসমৰ ৰাজধানীখনৰ নাম কি? ক গুৱাহাটী, খ যোৰহাট, গ কামৰূপ আৰু ঘ দিছপুৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ঘ দিছপুৰ। 4 নম্বৰ প্ৰশ্নটো হৈছে বৰ্তমান অসমৰ ৰাজ্যপালগৰাকীৰ নাম কি? ক হিমন্ত বিশ্ব শৰ্মা, খ সৌৰভ গাংগুলী, গ লক্ষ্মণ প্ৰসাদ আচাৰ্য, ঘ দ্ৰৌপদী মুৰ্মু। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ লক্ষ্মণ প্ৰসাদ আচাৰ্য। 5 নম্বৰ প্ৰশ্নটো হৈছে বৰ্তমান অসমৰ শিক্ষামন্ত্ৰীগৰাকীৰ নাম কি? ক ৰণোজ পেগু, খ অচ্যুত লহকৰ, গ গৌৰৱ গগৈ আৰু ঘ বৈদ্যুৎ বৰদলৈ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ক ৰণোজ পেগু। ধন্যবাদ। আপোনালোকে যদি উৎসাহ যোগায় মই আৰু এনেধৰণৰ ভিডিঅ' আগবঢ়াবলৈ চেষ্টা কৰিম। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। ধন্যবাদ।